নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল নেদেখাজনলৈ। বন্ধুসকল, মোৰ এই চেনেলটোত যিকোনো কেৰিয়াৰ বিষয়ক তথ্য আৰু চলিত ঘটনাসমূহক লৈ আপোনালোকৰ ওচৰত ভিডিঅ' আগবঢ়াম। গতিকে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে আপডেট পাই থাকে। গতিকে বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, হাতত মাত্ৰ 3 দিন বাকী। এই কামটো যদি আপোনালোকে নকৰে তেনেহ'লে আপোনালোকৰ পেন কাৰ্ড বাতিল হ'ব। আৰু বহুদিনৰ আগতে পেন আৰু আধাৰ কাৰ্ডৰ লিংক বাধ্যতামূলক কৰিছিল আয়কৰ বিভাগে। ইয়াৰ আগতে বহুবাৰ পেন আৰু আধাৰ লিংকৰ সময়সীমাৰ পৰিৱৰ্তন কৰা হৈছিল। আৰু জুলাই মাহৰ বাজেটৰ সময়ত পেন আৰু আধাৰ লিংকৰ নিয়মৰ বৃহৎ পৰিৱৰ্তন ঘোষণা কৰা হৈছিল। এই অনুসৰি যদিহে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰা নহয় তেনেহ'লে পেন কাৰ্ড বাতিল কৰা হ'ব। 30 ছেপ্টেম্বৰৰ ভিতৰত যদি আপোনালোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক নকৰে তেনেহ'লে আপোনালোকৰ পেন কাৰ্ড সম্পূৰ্ণৰূপে বাতিল কৰা হ'ব। বন্ধুসকল, কেনেকৈ আপোনালোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰিব তাৰ বিষয়ে জানো আহক। তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত ইয়াৰ যি অফিচিয়েল ৱেবছাইট incometaxindia e-filing.gov.in যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ লগে লগে আপোনালোকে এতিয়া দেখিব যে লিংক আধাৰ, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনালোকৰ পেন কাৰ্ডৰ নম্বৰটো বহুৱাই দিব আৰু আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাই দিব ইয়াত, আৰু আপোনালোকৰ যি আধাৰ কাৰ্ডৰ নাম আছে সেইটো বহুৱাই দিব। আৰু ইয়াত আপোনালোকে এতিয়া ক্লিক কৰি দিব যে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, ইয়াত ক্লিক কৰি দিব। আৰু ইয়াত আপোনালোকে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UDI, ইয়াত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যি কেপচা কোডটো দেখিছে সেইটো বহুৱাই দিব। তাৰপিছতে লিংক আধাৰ কৰি দিব আৰু আপোনালোকৰ যি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক সেইটো হৈ যাব। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।